हेलो फ्रेंड्स, स्वागतम जनाइছোঁ মোৰ চেনেলটোলৈ। আৰু আজি মই এটা মাইক্ৰফোনৰ আনবক্সিং কৰিবলৈ গৈ আছোঁ। এইটো মাইক্ৰফোন বয়া BY-M1 মাইক্ৰফোন। সো এইটোৰ আনবক্সিং কৰিম আৰু ইয়াৰ ৰিভিউ দিম। ইয়াৰ অডিঅ' কোৱালিটি কেনেকুৱা, ইয়াৰ মাইকৰ কোৱালিটি কেনেকুৱা তাৰ বিষয়ে মই কম ভিডিঅ'টোত। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু তাৰ আগতে মই অলপ কথাটো বুজাই দিওঁ যে মাইক এক্সটাৰ্নেল মাইক এটাৰ কিহৰ কাৰণে দৰকাৰ হয়। সো এনেটো চাওক, আমাৰ মোবাইলত এটা মাইক দিয়াই থাকে কোম্পানীৰ ফালৰ পৰা, যাৰ সহায়ত আপুনি ভিডিঅ' ৰেকৰ্ড কৰিব পাৰে। আৰু আপোনালৈ যেতিয়া কল আহে, সেই কলত যেতিয়া কথা পাতে তেতিয়া আপোনাৰ ভইচটো সিফালৰ ব্যক্তিজনে শুনা পায়। সো তাৰ কাৰণে অলৰেডি এটা মাইক দিয়াই থাকে। কিন্তু তাৰ এটা প্ৰব্লেম হৈছে যে আপুনি যদি দূৰৰ পৰা ভিডিঅ' ৰেকৰ্ড কৰে তেতিয়া আপোনাৰ ভইচটো সেই ভিডিঅ'ত ক্লিয়াৰলি ৰেকৰ্ড নহয়। সো তাৰ কাৰণে বহুতে এক্সটাৰ্নেল মাইক এটা ইউজ কৰে। সো সেইটোৰ কাৰণে ময়ো আজি এটা পাৰচেছ কৰিলোঁ, এইটো বয়া BY। তো এইটো হ'ল আপোনাৰ বয়া BY-M1 মাইক। ইয়াক মই এতিয়া আনবক্সিং কৰিম। এইটো ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ দিছিলোঁ আৰু ফাইনেলি বস্তুটো আহি পাইছে। সো এইটো মই এতিয়া আনবক্সিং কৰিব গৈ আছোঁ। এইটো হ'ল বয়া BY-M1 মাইক। ইয়াত এখন বয়াৰ ষ্টিকাৰ দিব, এখন ৱাৰেণ্টি কাৰ্ড আৰু এখন ইউজাৰ মেনুৱেল, আৰু এখন হৈছে বিল। মই এইটো পাৰচেছ কৰিছোঁ 759ত। চ' এইটো হ'ল বয়া BY-M1 মাইক। এতিয়া মই এইটো খুলি চাওঁ কি আছে ইয়াৰ ভিতৰত। এটা লেডাৰ পাউচ দিব ইয়াৰ লগত, আৰু ভিতৰত আছে এইটো মাইক, আৰু ইয়াৰ লগত দিব 1:4 এডাপ্টাৰ এটা। এইটো ইয়াত লগাই ল'ব লাগে যদি আপুনি DSLR ইউজ কৰে। আৰু ইয়াৰ লগত দিব এটা ক্লিপ, যিটো চাৰ্টৰ লগত বা টি-শ্বাৰ্টত ক্লিপ কৰিব লাগে। টি-শ্বাৰ্টত লগাবৰ কাৰণে এইটো দিয়া হয় ক্লিপ। আৰু এইটো এটা ফৰ্ম এটা দিব। ফৰ্মটো মাইকৰ আগফালে এনেকৈ লগাই ল'ব লাগে, এনেকৈ লগাই ল'ব লাগে। আৰু ইয়াৰ লগত এটা বেটাৰী দিব। বেটাৰীটো ইয়াত লগাই ল'ব লাগে। বেটাৰীটো যদি স্মাৰ্টফোনৰ লগত ইউজ কৰে তেতিয়াহ'লে নালাগে, আৰু যদি ইয়াৰ লগত এটা LR44 বেটাৰী এটা দিব। এইটো ইয়াত লগাই ল'ব লাগে যদিহে আপুনি বস্তুটো DSLR লগত ইউজ কৰে। আৰু যদি স্মাৰ্টফোনৰ লগত কৰে তেতিয়া লগাব নালাগে। এইটো বেটাৰীটো এনেকৈ লগাই ল'ব লাগে। মোক বৰ্তমান DSLR লগত ইউজ কৰিবলৈ নালাগে, চ' মই এইটো নলগাওঁ এতিয়া। আৰু বাকী ইয়াৰ অডিঅ' কোৱালিটি কেনেকুৱা সেইটো মই দেখুৱাম টেষ্ট কৰি, মাইকটো কানেক্ট কৰি। আৰু ইয়াৰ লগত বয়া চাৰ্টিফিকেট এটা দিব। আৰু বাকী লেডাৰ পাউচটো ভালেই কোৱালিটি। এইটো আপুনি ইয়াত বটন এটা দিব। এইটো যদি কেমেৰাৰ লগত ইউজ কৰে তেতিয়া ওপৰফালে দিলে হ'ল, আৰু যদি স্মাৰ্টফোনৰ লগত ইউজ কৰে তেতিয়া তলফালে দিলে হ'ল। সেইখিনিয়ে। আৰু বাকী মই ইয়াৰ অডিঅ' কোৱালিটি কেনেকুৱা সেইটো মই ইয়াৰ মোবাইলত কানেক্ট কৰি পেলাই দেখুৱাম।
সো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এতিয়া মোৰ যিটো ভইচ শুনা পাই আছে সেইটো মোৰ বয়া BY-M1 মাইকৰ থ্ৰু দি শুনা পাই আছে। মোৰ মাইক কানেক্ট কৰা আছে মোৰ স্মাৰ্টফোনৰ লগত আৰু তাৰ থ্ৰু দি আপুনি মোৰ ভইচটো শুনা পাই আছে। এতিয়া মোৰ ভইচৰ কোৱালিটিটো কেনেকুৱা আহি আছে সেইটো মোক কমেণ্ট বক্সত জনাব। আৰু সেম মাইক নোহোৱাকৈ মই ভিডিঅ' এটা ৰেকৰ্ডিং কৰিম, সেইটোৰো ভইচটো শুনি চাব আৰু দুটাৰ মাজত কম্পেয়াৰ কৰি মোক জনাব যে কোনটোৰ ভইচ বেছি বেটাৰ। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এতিয়া মোৰ যিটো ভইচ শুনা পাই আছে সেইটো মোৰ ডাইৰেক্ট স্মাৰ্টফোনৰ মাইকেৰে ৰেকৰ্ডিং হৈ আছে। এইটো শুনি চাওক ভইচটো, আৰু আগৰ যিটো ভইচ সেইটো শুনি চাওক। দুটাৰ মাজত কম্পেয়াৰ কৰি মোক জনাব কমেণ্ট বক্সত যে কোনটোৰ ভইচ বেছি বেটাৰ। এই মাইকটোৰ বিষয়ে মই আৰু এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে আপুনি যদি আপোনাৰ মোবাইলৰ ডিফল্ট কেমেৰা থ্ৰু দি যদি ভিডিঅ' ৰেকৰ্ডিং কৰি আছে আৰু যদি আপোনাৰ এক্সটাৰ্নেল মাইক এটা যদি কানেক্ট কৰা আছে আপোনাৰ স্মাৰ্টফোনত, তেনেহ'লে আপোনাৰ ভইচটো কিন্তু স্মাৰ্টফোনৰ মাইকেৰে আহিব, কাৰণ আপোনাৰ ডিফল্ট কেমেৰাত তেনেকুৱা এক্সটাৰ্নেল মাইকৰ কোনো অপশ্যনে নাথাকে। সেইটো কাৰণে আপুনি যেতিয়া এক্সটাৰ্নেল মাইক এটা লগাই লৈ পেলাই আপোনাৰ স্মাৰ্টফোনৰ ডিফল্ট কেমেৰাৰে আপুনি যেতিয়া ৰেকৰ্ডিং কৰি থাকে, তেতিয়া কিন্তু আপোনাৰ ভইচটো স্মাৰ্টফোনৰ মাইকেৰে ৰেকৰ্ডিং হৈ থাকে, কাৰণ আপোনাৰ স্মাৰ্টফোনত এক্সটাৰ্নেল মাইকৰ অপশ্যনে নাথাকে। ইয়াৰ কাৰণে আপুনি বেলেগকৈ এপ্লিকেশ্যন এটা ইনষ্টল কৰিব লাগে। এইটো প্লে' ষ্ট'ৰৰ পৰা পাই যাব, আৰু এপ্লিকেশ্যনটোৰ লিংকছ মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। তাত গৈ পেলাই লিংকছটোত ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰিব, আৰু এপ্লিকেশ্যনটোৰ নাম হৈছে অপেন কেমেৰা। ইয়াৰ লিংকছ মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। চ' এইটো হৈছে আপোনাৰ বয়া BY-M1 মাইকটোৰ অৰিজিনেল হয় নে নহয় তাৰ এটা লিংক। ইয়াত আপুনি এণ্টাৰ ইয়'ৰ ছিকিউৰিটি কোড ইয়াত লিখা আছে। ইয়াত আপোনাৰ ছিকিউৰিটি কোডটো যদি মাৰে, যিটো আপোনাৰ মাইকটোৰ কভাৰৰ ওপৰত দিয়া আছে, ইয়াত এইটো মাৰিব লাগিব আপুনি। চ' মই মাৰি আছোঁ এতিয়া 181114296404715। এইটো হৈছে মোৰ ছিকিউৰিটি কোড, আৰু এইটো মাৰি যদি ইয়াত টাচ কৰি দিব, টাচ কৰিলে আহিব আপোনাৰ কংগ্ৰেচুলেশ্যনছ অন ইয়ৰ পাৰচেজ অফ অথেণ্টিক বয়া প্ৰডাক্টছ। তাৰমানে এইটো আপোনাৰ অৰিজিনেল হয় যে তাৰ এটা প্ৰুফ। চ' এনেকৈ লিংকটোত গৈ আপোনালোকে আপোনাৰ যিটো মাইক্ৰ'ফোন হয় সেই মাইক্ৰ'ফোনটোৰ অৰিজিনেল হয় নে ডুপ্লিকেট এইটো চেক কৰিব পাৰিব, আৰু এই লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিম, তাত গৈ চেক কৰিব পাৰিব।